HS second year Logic and Philosophy chapter 6 অৰ্থাৎ ভাৱবাদ অধ্যায়টোৰ পৰা 1 and 2 মাৰ্কছৰ কেইটামান most important question answer এই ভিডিঅ'টোত আলোচনা কৰা হৈছে। কুৱেশ্যনসমূহ বিগত বৰ্ষৰ কুৱেশ্যন পেপাৰ্ছ আৰু তোমালোকৰ পাঠ্যপুথিৰ আধাৰত নিৰ্বাচন কৰা হৈছে, গতিকে ভিডিঅ'টো শেষলৈ চাই থাকিবা। ভিডিঅ'টোত আলোচনা কৰা কুৱেশ্যনসমূহৰ PDF-ৰ লিংকটো ডেছক্ৰিপশ্যনত উপলব্ধ আছে, য'ত প্ৰয়োজনীয় হোৱা পাছৱৰ্ডটো তোমালোকে ভিডিঅ'ৰ মাজত 4টা ভাগত পাৰ্টকৈ পাই যাবা। 1 নম্বৰ কুৱেশ্যনটো হৈছে মই ভাবোঁ গতিকে মই আছোঁ উক্তিটো কাৰ? এনচাৰ হ'ব ৰেনে ডেকাৰ। 2 নম্বৰ কুৱেশ্যনটো হৈছে দ্য প্ৰব্লেমছ অফ ফিলচফি গ্ৰন্থখনৰ লেখক কোন? এনচাৰটো হ'ব ৰাছেল। 3 নম্বৰ কুৱেশ্যনটো হৈছে বস্তুগত ভাৱবাদ কি? এনচাৰটো এনেকুৱা হ'ব যে বস্তুগত ভাৱবাদ হ'ল ভাৱবাদৰ সেইটো প্ৰকাৰ যিয়ে সকলো বস্তু তাৰ ধাৰণাৰ লগত একেই বুলি মত পোষণ কৰে। 4 নম্বৰ কুৱেশ্যনটো হৈছে আত্মগত ভাৱবাদ কি? এনচাৰটো এনেধৰণৰ হ'ব যে যি ভাৱবাদৰ মতে বস্তুৰ কেৱল ধাৰণাকহে জানিব পাৰি অথবা ধাৰণাৰহে বাস্তৱতা আছে, প্ৰত্যক্ষকাৰীৰ মনৰ পৰা প্ৰকৃতি জগতৰ স্বতন্ত্ৰভাৱে কোনো অস্তিত্ব নাই, তাক আত্মগত ভাৱবাদ বোলে। 5 নম্বৰ কুৱেশ্যনটো হৈছে ভাৱবাদৰ সংজ্ঞা দিয়া। এনচাৰটো এনেধৰণৰ হ'ব যে যি মতবাদ অনুসৰি জ্ঞানৰ বিষয়বস্তু জ্ঞাতাৰ মনৰ ওপৰত নিৰ্ভৰশীল, জ্ঞাতাৰ মনৰ পৰা স্বাধীনভাৱে কোনো বস্তুৰ অস্তিত্ব নাই, তাক ভাৱবাদ বোলে। 6 নম্বৰ কুৱেশ্যনটো হৈছে আধুনিক দৰ্শনৰ পিতৃ কোন? এনচাৰ হ'ব ৰেনে ডেকাৰ। 7 নম্বৰ কুৱেশ্যনটো হৈছে ভাৱবাদৰ পিতৃ কোন? এনচাৰ হ'ব প্লেটো। 8 নম্বৰ বস্তুগত ভাৱবাদৰ মুখ্য সমৰ্থক হৈছে হেগেল। আৰু 9 নম্বৰ আত্মগত ভাৱবাদৰ মুখ্য সমৰ্থক হৈছে 𝗂'ৰ্জ'-বাৰ্কলি। 10 নম্বৰ কুৱেশ্যনটো হৈছে চিন্তা আৰু সত্তা পৰিশেষত অভিন্ন উক্তিটো কাৰ? এনচাৰ হ'ব 𝗂'ৰ্জ'-বাৰ্কলি। 11 নম্বৰ কুৱেশ্যনটো হৈছে ভাৱবাদ কেই প্ৰকাৰৰ আৰু কি কি? এনচাৰ হ'ব ভাৱবাদ 2 প্ৰকাৰৰ, আত্মগত ভাৱবাদ আৰু বস্তুগত ভাৱবাদ। 12 নম্বৰ কুৱেশ্যনটো হৈছে অস্তিত্ব প্ৰত্যক্ষ নিৰ্ভৰ এই কথাষাৰৰ অৰ্থ কি? এনচাৰ হ'ব এই কথাষাৰৰ অৰ্থ হ'ল সকলো বস্তুৰে অস্তিত্ব ব্যক্তিৰ প্ৰত্যক্ষৰ ওপৰত নিৰ্ভৰশীল, ব্যক্তিৰ প্ৰত্যক্ষৰ অবিহনে কোনো বস্তুৰ অস্তিত্ব নাই। 13 নম্বৰ কুৱেশ্যনটো হৈছে দুজন ভাৱবাদী দাৰ্শনিকৰ নাম উল্লেখ কৰা। দুজন ভাৱবাদী দাৰ্শনিকৰ নাম হ'ল 𝗂'ৰ্জ'-বাৰ্কলি আৰু হেগেল। শৰীৰৰ অসুস্থতাৰ বাবে শব্দৰ উচ্চাৰণত হয়তো স্পষ্টতা নাথাকিব পাৰে, কিবা বুজি নাপালে তোমালোকে মোক কমেণ্ট কৰি সুধিবা। তো আজিলৈ ইমানেই, লগ পাম অন্য এটি নতুন ভিডিঅ'ত। জয় হিন্দ, বন্দে মাতৰম, জয় আই অসম।